এতিয়া ৰুই দিলে নে ৰুই দিয়াৰ কাৰণে এইবোৰ জাল মাৰিবলৈ অকণ দিগদাৰ হৈছে। শিলবাম ফালে গৈ আছোঁ। শিলবাম ফালে হ'ব দেই পথাৰ সেউজীয়া কৰিলে মানে এইজন আমাৰ অপৰাধ যিটো কৰি আছে মাছৰ কাৰণে অলৰেডি তেওঁ ধৰি কমপ্লিট কৰিয়ে দিলে। আমি আহিছে হয়নে নহয় জানো। এই পানীহে ওলালে মাছ নহয়। মাছখিনি বেলেগত আহিছে নেকি মনে চলে। আমি মাছ ধৰা জেগাটোকো পাই গ'লো। এইটো শিলবামৰ পুল বুলি কয়। এইফালে আমি এতিয়া জাল পেলাম লাহেকৈ। পানী গৰম হৈ আছে, মাছ নিশ্চয় পোৱাৰ সম্ভাৱনা আছে দেই। বাকী এইফালেও জাল মাৰো বুলি ক'লে পোৱা হ'ব। এইফালেও এটা জেগা আছে। বাকী আমাৰ এইজন জালুৱা জাল চাল ঠিক কৰি লৈছে আৰু লাহেকৈ পেলাব। কি কি মাছ আছে আপোনালোকক দেখাম। খালি আমাৰ মেইন দেৱ পাইলট নাই যেনিবা, নহ'লে তাকো মই অকণমান দিলোঁহেঁতেন। চব ঠিক ঠাক কৰিলোঁ আৰু এয়া পেলাইছে তেওঁ। এই মজা কৰিবই লাগিব খেলাটো। কি কি মাছ আহে সেইটোহে লক্ষণীয় বিষয় হ'ব আমাৰ এতিয়া। এইটো পৰিলে দিলে গৈ খেলাটো এইটো পৰিলে গৈটো ওলাই গ'ল নেকি গৈটো আছে আছে এইটো এটা ওলাই গ'ল। মাছ আহিছিলে পাই ধুনীয়া মাছেই আহিছে। সুন্দৰ মাছ আহিছে। সুন্দৰ মাছ আহিছিল এয়া চাওক আপোনালোকে। কাৱৈ আহিছে, হেৰি গৰৈ আহিছে। মাছ আহিছে এজনী ফিচাৰী মাছ গাছ কাপ আহিছে। এই কাৱৈ চাওক কি ধুনীয়া ধুনীয়া কাৱৈ আহিছে। এজনী কাৱৈ আৰু আমাৰ ইয়াৰ কিয়ন্দা মন ফূৰ্তি এনেকৈ মাছ অহা দেখি। কি কয় কিয়ন্দা মজা কিবা এটা কৰি দিয়ক। ধুনীয়া আহিছে আজি এইফালে চাই দিয়ক। আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু মানে বহুত বছৰ মূৰত জাল মাৰিছোঁ। মানে বহুত দিনৰ এটা পুৰণা স্মৃতি মনত পৰি গৈছে আৰু মাছ আহিছে। আজি প্ৰথম দিন আহি দেওবাৰ খোৱা নাই মানে। আজি ছানডেটো এনজয় কৰিব লাগিব। থেংক ইউ থেংক ইউ। পানীটো গৰম হৈ আছে নে মাছটো একদম মজা খেলি আছে। অকণমান হেৰি কৰি দিছে বুলি 6-7 খেৰা মৰাৰ পিছত আমাৰ অলৰেডি মাছ প্ৰায় এইখিনি হৈ গ'ল। আপোনালোকক দেখাই দিছোঁ। ইয়াতে আছে আপোনাৰ কাৱৈ গৰৈ শ'ল পোৱালি ফিচাৰী মাছো 2-এটা ওলাইছে। আৰু এতিয়া আমি লাহেকৈ ঘৰ ন